हेलो আজি নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম। আজি ৰাতিপুৱা ইমান বৰষুণ, তথাপি লগৰজনীক আগবঢ়াব আহিছো, তাই ঘৰ যাব আজি। তাইক আগবঢ়াই জলদি ৰুমলৈ যাওঁ, কাৰণ ময়ো আজি ঘৰলৈ যাম। ইমান দিনৰ মূৰত ঘৰলৈ যাম, মনটো বৰ ভাল লাগি আছে। আজি ইমান বৰষুণ, ৰুমৰ পৰা আহোঁতে ফোনটো উলিয়াই ভিডিঅ' অকণ কৰাৰ মোৰ সাহস কণে নহল, সেয়েহে গাড়ীত উঠিহে ভিডিঅ' অকণমান কৰিছো। এইজনী প্ৰিয়ংকা, তাইৰো ঘৰ যোৰহাটতে, গতিকে আজিৰ যাত্ৰাৰ লগৰী তাইয়ে। ৰুমত একো এটা খাইও অহা নাই আৰু গাড়ীত উঠিও কিবা এটা খাবলৈ মন যায়, সেয়েহে গাজি মগু অলপ টিফিনত লৈ আহিছো। ইমান দেৰি ট্ৰেভেল কৰি আমনিও লাগে, তাকে খাই দুইজনী আহি আছো আৰু। মোৰ নামিবলৈ হ'ল আৰু এইফালে চাওকচোন আকৌ বৰষুণ ষ্টাৰ্ট কৰি দিলে। মই নামিলো তিয়কতে, তাত বৰ্তাৰ ঘৰ আছে। আহি পায়ে খাইছো ভাত, গম পাইছেই নহয় কিমান ভোকত আহিছো। আৰু এইফালে মাহঁতো আহি পালে। অলপ দেৰি পাছত দেউতা আৰু মই দেউতাৰ কালিক এজনৰ ঘৰলৈ ওলালো। তেখেতৰ মাক ঢুকাইছে, তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। ফাইনেলি প্ৰায় 8টামান বজাত ঘৰ আহি পালো। এইফালে মায়ে মোলে গোটাই থৈছে লেটা। তেন্তে আজিলৈ আহিলো, বাই বাই।